জনাইছোঁ আপোনালোকক নতুন কিৰণ চেনেলটিলৈ। আমি দুইজনেতো বহুত দিন ধৰি নতুন কিৰণৰ ভিডিঅ' আপলোড দিয়া নাই, সেইকাৰণে আজি আমি এটা ভ্লগ বনাম বুলি ভাবিছোঁ। আমাৰ দুইজনৰ ঘৰটো বৰপেটাতে, সেইকাৰণে কেইদিনমান পিছত বৰপেটা দৌল মহোৎসৱ আহি আছে। সেয়ে আমি কীৰ্তন ঘৰলৈ যাই আমি কিছুমান দৌল মহোৎসৱৰ বস্তু আপোনালোকক এই ভ্লগটোৰ জৰিয়তে দেখুৱাম বুলি ভাবিছোঁ। পাৰ হ'লোঁ আৰু অলপ গ'লে আমি নীলৰ চুক পাওঁ। আহক তেনেহ'লে আমাৰ লগত। এইটো হৈছে গৰখীয়া গোঁসাই থান। এইখিনি কাকতি হাতী বুলি কয়। ব'লক আমি ইয়াৰ পৰা এটা বাহিৰৰ পৰা সেৱা এটা কৰোঁ। এয়া চাওক সন্মুখত কি ধুনীয়া দৃশ্য। আমি আৰু এতিয়া অলপ গ'লে আমি বৰপেটাৰ কীৰ্তন ঘৰ পাই যাম আৰু। এইটো হৈছে দৌল মহোৎসৱ, এইটো হৈছে বৰপেটাৰ কীৰ্তন ঘৰ। এই পিছত দাম কৰিব লাগিব, এইটো নহ'ব। কেমেৰা কৰাচোন, সংলাপ এটা কম। সংলাপ কৰিব যে আজি বেছি মানুহ নাই, কিন্তু কেইদিনমান পিছত ইয়াত বহুত মানুহ হ'ব। আমিতো এইখিনি জেগাত থৈ দিব নোৱাৰিম। এয়া হৈছে বৰপেটাৰ কীৰ্তন ঘৰ। আহক আমাৰ লগত আৰু কিছুমান বস্তু আছে দেখুৱাওক। আহক আৰু এতিয়া আগলৈ পুখুৰী পাৰলৈ লৈ যাম আপোনালোকক। আহক। এইটো মিউজিয়াম বনাই আছে নতুনকৈ, আৰু এইফালে এতিয়া পুখুৰীলৈ যোৱা গেট মাৰিছে। মই আপোনালোকক বাৰু নিব নোৱাৰিলোঁ, বেলেগ এদিন লৈ যাম। ইয়াত কিতাপৰ দোকান আহিব দৌলত। এতিয়া বাৰু দোকান দিয়া নাই, এতিয়া দোকানবোৰ বন্ধ খুলি আছে, পিছত দোকানো আহিব ইয়াত। এইটো হৈছে 3 নম্বৰ। ইয়াৰ পৰা আপোনালোকে আহিলে নিশ্চয় এখন হ'লেও কিতাপ